হেল্ল' গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং জনাইছোঁ দেই। আজি ৰাতিপুৱাই ভাবিলোঁ অকণমান সময় আছে, গতিকে মই এটা সুন্দৰকৈ ব্লগ বনাই আপোনালোকৰ মাজত আগবঢ়াই দিওঁ। কাৰণ কিয় এই ব্লগটোৱে আপোনালোকৰ যথেষ্ট সহায় হ'ব যিসকলে কলিকতাত আহিব কিবা কামত বা ফুৰিবলৈ। মই থকা ৰুমটো এইটো। প্ৰথমতে সোমাই ধৰি লওক এখন গ্লাছ আছে, খুব ধুনীয়া। ইয়াত যদি কোনোবাই নিজৰ ফটো উঠিব বিচাৰে ধুনীয়াকৈ চাই ফটোও উঠিব পাৰে। যেনেদৰে মোৰ নিচিনা যদি কোনোবাই অকলে আহে তেতিয়া এনেকৈ আইনাত চাই ফটো উঠিব পাৰে। ধুনীয়াকৈ ৰাখি থৈছে প্ৰথমতে। আৰু ছেকেণ্ড, ইয়াতে এখন টেবিল ৰাখিছে। এইটো এটা খুব ডাঙৰকৈ আলমাৰি আছে, অহা বেগবোৰ ৰাখিব পাৰে। মেইন বস্তুটো দেখাই আছোঁ, এইখন বেডখন। এইখন চাওক, এখন খুব সুন্দৰ ডাবল বেড হয়। ছাইডত এখন সৰুকৈ টেবিল ৰাখিছে ফেনৰ কাষত, আৰু এইফালেও এখন টেবিল আছে ফেচবুকত কাম কৰা সকলৰ কাৰণে। এইটো খুব দৰকাৰ নহয় জানো? নহ'লে মোবাইলৰ চাৰ্জটো নাথাকে। আৰু ইণ্টাৰকাম আছে, হোটেলৰ নিচিনাই আপুনি ইয়াৰ পৰাই ফোন কৰি দিলে তেওঁলোকে খুব সুন্দৰকৈ ব্যৱস্থা কৰি দিয়ে। বিশেষকৈ খুব ডাঙৰ দুখন খিৰিকী আছে এইফালে, আৰু এইফালে এখন আছে। গতিকে এইফালৰ ভিউটোতো মই আপোনালোকক দেখুৱামেই। চাওকচোন কিমান সুন্দৰ ভিউ। এয়া অসম ভৱনৰ 7 নম্বৰ তলাৰ পৰা মই আপোনালোকক বাহিৰৰ ভিউটো দেখাই আছোঁ। ইয়াত কিছু সময় আগতে মই বহিলোঁ, খুব ভাল লাগে ইয়াতে বহি। এইয়া পাৰ চৰাইকেইটাক চাওকচোন। এইয়া বিল্ডিংটোতে এজনে আকৌ চাউল ছটিয়াই খুৱাই আছে পাৰকেইটাক। খুব ভাল লাগে ন এনেকৈ পাৰ দেখিলে? সুন্দৰ পৰিৱেশ। আপোনালোকৰ ভাল লাগিছেনে ক'বচোন? ইয়াতে এটা টিভিও আছে, লগত বাথৰুমটো নেদেখালে কেনেকৈ হ'ব, নহয় জানো? এয়া চাওক, খুব সুন্দৰ বাথৰুমটো, চাফ চিকুণ হয়। এইফালে গিজাৰ এটাও আছে। বিশেষকৈ কি জানেনে, ঘৰৰ বাহিৰত থাকিলে ঘৰৰ মানুহখিনিকতো নাপাওঁ। গতিকে অসমৰ বাহিৰত যেতিয়া গুচি আহোঁ, অসমীয়া ভাষাটো ক'বলৈ মানুহেই বিচাৰি নাপাওঁ। যেতিয়া আমি বাহিৰত থাকিও অসমীয়া ভাষাটো ক'ব পাৰোঁ, তেতিয়া কিবা এটা নিজৰে খুব ভাল লাগে, গৰ্ব অনুভৱ হয়, হয়নে? এতিয়া মই গৈ আছোঁ কেণ্টিনলৈ। যিহেতু মই ব্ৰেকফাষ্ট কৰাই নাই, এতিয়া মই ব্ৰেকফাষ্ট কৰিম, আৰু আপোনালোকক কেণ্টিনখনো অকণমান দেখাই দিওঁ। ইয়াত এখন খুব ধুনীয়া কেণ্টিন আছে, আৰু এই কেণ্টিনখনত ঘৰুৱা খাদ্যবোৰ ইয়াত পোৱা যায়। খুব ভাল লাগিল খাই মোৰ ইয়াতে। গতিকে মই ইয়াত বেছি সময় ভিডিঅ' কৰিব ভাল নালাগে, যিহেতু খোৱাৰ জেগা, বহুত মানুহে খাই থাকে। এতিয়া মই অকণমান বাহিৰলৈ আহিলোঁ। অসম ভৱনৰ ঠিক সন্মুখতে এই 3টা ঘোঁৰা আছে। এইয়া অসম ভৱন, 10 তলাৰ হয়, আৰু ইয়াত অসম ভৱন লিখা আছে। আখৰটো নাইকিয়া হৈছে, এৰি গৈছে চাগে। অসম বুলি ক'লেনো আমি চিনি পাওঁৱেই বাৰু। কেনেকৈ চিনি পাওঁ দেখিছেনে? ঢোলৰ প্ৰতিমূৰ্তি ইয়াত ৰাখি থৈছে। কিবা কিবি বনাই আছে, গতিকে ঢাকি থৈছে বাৰু। এইফালে শৰাই আৰু জাপি, এয়াই হ'ল আমাৰ অসমৰ চিনাকি। এতিয়া আপোনালোকে জানো নুসুধিব এড্ৰেছটো ক'ত আছে, গতিকে এড্ৰেছটো দিমেই। জনাসকলে জানে, যিসকলে কেলকাতাত আহিম বুলি ভাবি আছে বা আহি থাকিবলৈ অসুবিধা হয় তেওঁলোকে থাকিব পাৰিব। সেয়েহে মই ব্লগটো বনালোঁ। এয়া এড্ৰেছটো যদি কাৰোবাক দৰকাৰ হয় ধুনীয়াকৈ আপোনালোকে লিখি ল'ব পাৰে। সল্ট লেকত আছে অসম ভৱন, ৱেষ্ট বেংগল 6ত, ছেক্টৰ 3। এতিয়া আপোনালোকক এটা কথা কওঁ, ইয়াত যদি আপোনালোকে থাকিব বিচাৰে আপোনালোকে কি কৰিব লাগিব, ৱেবছাইটত গৈ, তেওঁলোকৰ ৱেবছাইটত গৈ মেইল আইডিটো পাব, আৰু মেইল কৰি জনাই দিব কোন আহিব, কোন থাকিব, তেওঁৰ নাম, গোটেই ডিটেইলছখিনি, কেতিয়াৰ পৰা কেতিয়ালৈ থাকিব, আৰু তেওঁলোকে কনফাৰ্মেশ্যন এটা মেইল দি দিব আপোনালোকক। আৰু ইয়াৰ প্ৰাইচটো ইমান বেছি নহয়, হোটেলতকৈ বহুতখিনি কম, আৰু হোটেলতকৈও বেছি ভাল সুব্যৱস্থা আছে। মন গ'লে আপোনালোকে এয়া চাওক, কিতাপ আছে ইয়াত, ক'লে আপোনালোকক কিতাপ পঢ়িবলৈ দিব। এইটো এটা ৰিচিপশ্যন কাউণ্টাৰ। আন এটা ৰিচিপশ্যন কাউণ্টাৰ আছে ফাৰ্ষ্ট ফ্ল'ৰত। অসম ভৱনলৈকে সকলোকে আদৰিছে দেই। ফাৰ্ষ্ট ফ্ল'ৰত থকা ৰিচিপশ্যন কাউণ্টাৰটোত যথেষ্টখিনি আহল বহল জেগা আছে, আৰু এটা সুন্দৰ পৰিৱেশৰ সৈতে আপুনি বহি আমনি নাপাব। আৰু বিশেষ কথাটো কি জানেনে, আমাৰ অসমৰ বহু কেইজন নিবনুৱাই ইয়াত চাকৰি কৰি আছে। অসম ভৱনৰ ভিতৰতে এখন অসমৰ প্ৰায়বোৰ বস্তু পোৱা এখন সুন্দৰ ধুনীয়া দোকান আছে। এইবোৰ অসমৰ গামোচা আছে, মেখেলা চাদৰ আছে, অসমৰ আচাৰ আছে, জেলি আছে। খুব সুন্দৰ প্ৰডাক্টবোৰ ইয়াত ৰাখি থৈছে। কোনোবাই যদি বিচাৰে ইয়াৰ পৰা লৈ যাব পাৰে। এয়া আমাৰ ভূপেন মামাৰ ফটো তেখেতসকলে খুব ধুনীয়াকৈ ৰাখিছে। এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। আৰু আপোনালোকৰ যদি সুবিধা হয় বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ পেজত শ্বেয়াৰ কৰি ৰাখক, যাতে পিছত বিচাৰি পোৱাত সহজ হয়। আজিলৈ এৰিছোঁ তেন্তে, বাই বাই, লাভ ইউ অল।